নমস্কাৰ এতিয়া পোনপ্ৰথমে সমূহ আমবাসী ৰাইজক যে নমস্কাৰ জনাইছোঁ যে আমাৰ চৰকাৰত কি হোৱা নাছিল ৰিক্সাই হওক এই ঠেলাই হওক এই কুৱাই হওক কি টিনৰ ওচৰতে দমকলেই হওক কি হোৱা নাছিলে নমস্কাৰ যে প্ৰফুল্ল কুমাৰ মহন্ত যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া মই ক্লাছ 9ত পঢ়ি আছিলোঁ তেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত আহি মোক কৈছিলে বোলে ভাইটি দোকানৰ পৰা তামোল এখন আনি দিয়া যে মইতো গম পোৱা নাছিলোঁ গুপ্ত হত্যাৰ নায়ক প্ৰফুল্ল কুমাৰ মহন্ত আজি প্ৰফুল্ল কুমাৰ মহন্তই বেলতলাত মিটিং পাতি ক'লে কি হু ইজ হিমন্ত বিশ্ব শৰ্মা তেতিয়াহ'লে মই ডাইৰেক্টলি কৈ দিওঁ হু ইজ প্ৰফুল্ল কুমাৰ মহন্ত এণ্ড হোৱাট ইজ এজিপি এজিপিটো একো হোৱা নাই হয়নে নহয় এটা চেনেলে নিউজ কৰিছিলে বোলে মই যে ফ্ৰণ্টত পালোতো কাকো নেৰো বানপানীত যে পইচা উঠাইছিলো সেই পইচালৈ ফেষ্টিভেল উঠাম বুলি কৈছে আচলতে জুবিন গাৰ্গ ভিকাৰী হোৱা নাই চিধা কথা চেক কৈছো চেনেল আছে চাগে মোক জইন কৰিলে মই জইন কৰিম কিন্তু চিধা কথা ফেষ্টিভেল নপতা নাই মোৰ অনুৰাগী পাতিছে মোৰ ভাল পোৱাখিনি পাতিছে সুদণ্ড মই ভপাইত আছিলো সুৰ পুৰাটো সঁচাকৈয়ে ডাঙৰ হৈ গ'ল জলবাই সাধু সুধি টোপনি যোৱা মোৰ বুকু চাত উঠি ভাওতা চাবলৈ যোৱা মই খোৱা তেতিয়ালৈকে এবুকুৰা ভাতো মুখলৈ দি দিয়া সুৰ পুৰাটো দিলো হেল্ল' কি নাম তোমাৰ বাহ ইমান ধুনীয়া যেন শুনিয়ে থাকিম শুনিয়ে থাকিম শুনিয়ে থাকিম মানে প্ৰেম কেতিয়াবা প্ৰেম হৈ যায় মানে মোৰো হৈছেতো বুজা নাই বাহ কি ধুনীয়া মাৰুতি যায় চাই থাকিম ছোৱালী দেখিলে চকুটিত মাৰিবলৈ মন যায় ডেকা ল'ৰা এই চুপ নাচিব লাজ লগা নাই বিমানী খুব পুৰস্কাৰ ললি কি হয় ইমান ফুটি কোনো গাড়ী ওলাব বিহুতি প্ৰতিযোগিতাত তোমাৰ ইমান কেতিয়াৰ পৰা হলা দিনে কাপোৰ টকা দেখুৱাই গাঁৱৰ ছোৱালী চুপ থাক বোৱা তোৰ কথা জানো নহয় দিনটো অফিচত বহি ঘোচ খাই সন্ধিয়া কাণত গামোচা অসমীয়া গীত পাতক বিচাৰ খোৱা চালা বুঢ়া হৈ গ'ল এতিয়া বুজিলিতো ঠিক মই সভ্য তোক মই গাঁৱৰ ছোৱালী লোহাই গৈছিলো তোৰ আহি তোৰ কথা বতৰা ভুল গৈ মই সঁচাকে ভাল পাই পেলাইছিলো সেইবাবে মই সভ্য নে যা আজিৰ পৰা মই তোক মনৰ পাতৰিলো পাত দিলো তোক আৰু যদি মই সঁচাকে ভুল নকৰিয়া হওঁ মই তোক কেতিয়া